আজি জুবিন গাৰ্গক ৰাইজে বেয়া নাপালেহেঁতেন জুবিন গাৰ্গে এই উজুতিটো নিজে নাখালেহেঁতেন মানে যতীন বৰাদেৱে গোটেই শিল্পীবিলাককে জুঠা কৰিলে শিল্পীবিলাক যে মিছলীয়া শিল্পীবিলাকৰ যে স্থিতি নাই সেই কথাটো সৰ্বকালৰ কাৰণে প্ৰমাণ কৰিলে আৰু সেইজন প্ৰমাণ কৰা ব্যক্তিজন হৈছে সৰ্বকালৰ যতীন বৰা তেতিয়াহ'লে মোৰ নামত কুকুৰ পুহিব নমস্কাৰ মই চক্ৰপাণী পৰাশৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডি নিউজ ৰাজ্যৰ ৰাজনীতি ৰাজ্যৰ সাংস্কৃতিক বিভাগ কা আন্দোলন আৰু তাৰ সমানে সমানে কৰোনা এই সমগ্ৰ বিষয়ৰ মাজতে এতিয়া চৰ্চালৈ আহিছে কোন শিল্পী কোন ৰাজনৈতিক দলত যোগদান কৰিব এই বিষয়সমূহে এতিয়া ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা আৰম্ভ কৰিছে কেইবাগৰাকীও শিল্পীয়ে তেওঁলোকে নিজৰ স্থিতি ইতিমধ্যে স্পষ্ট কৰিছে আৰু কেইবাগৰাকীও শিল্পীৰ কথা ইতিমধ্যে চৰ্চা চলিছে ৰাজ্যৰ সংবাদ মাধ্যমত আৰু ছ'চিয়েল মিডিয়াত শেহতীয়াকৈ জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়াৰ কিছু কথা বতৰা চৰ্চা চলি আছে ছ'চিয়েল মিডিয়াত আৰু টেলিভিশ্যনত বা ডিজিটেল মিডিয়াত কিন্তু আজি আমি পোনে পোনে অনুপম শইকীয়াৰ সৈতে কথা পাতিবলৈ বিচাৰিছোঁ আৰু জানিবলৈ চেষ্টা কৰিম যে তেওঁৰ সম্পৰ্কে যিবিলাক কথা বতৰা চলি আছে বা ওলাই আছে এইবিলাক কিমান সঁচা কিমান মিছা গতিকে স্বাগতম জনাইছোঁ অনুপম শইকীয়া ডাঙৰীয়া স্বাগতম জনাইছোঁ নমস্কাৰ ভালে আছে নিশ্চয় ডেফিনেটলি ভালে আছোঁ ভালে মানে বৰ্তমান সময়ত যিহেতু ক'ভিডৰ কাৰণে গোটেই বস্তুখিনি অচল হৈ গৈছে সেই ব্যৰ্থতাটো আছে গতিকে সেইখিনি আমি আকৌ সজাগ কৰিব লাগিব আমি আগবাঢ়ি যাব লাগিব পোনপটীয়া প্ৰশ্ন সোধোঁ আৰু খুব কম সময়ৰ ভিতৰত আমি উত্তৰখিনি পাম আৰু স্পষ্টকৈ উত্তৰখিনি দিব বুলি মোৰ বিশ্বাস আছে প্ৰথম প্ৰশ্ন আপোনাক লৈ যিবিলাক কথা বতৰা চলি আছে সংবাদ মাধ্যমত আমি দেখিবলৈ পাইছোঁ আপুনি কংগ্ৰেছ দলত যোগদান কৰিব আৰু আপুনি টিকটৰ প্ৰত্যাশী কিমান সঁচা কিমান মিছা একেবাৰে মিছা কথা স্পষ্ট কথা ৰাজনৈতিক বিভাগটোৰ ক্ষেত্ৰত আচলতে কথাটো এনেকুৱা হয় ধৰি লওক আপুনি সাংবাদিক হ'লেও আপোনাৰ এটা অধিকাৰ থাকে যে কাক ভোটদান কৰিব সেইটো আপোনাৰ নিজস্ব কথা এটা বা কোনটো ৰাজনৈতিক দলৰ লগত আপুনি আছে নাছে সেইটো আপুনি ৰাজহুৱা কৰিব পাৰে নকৰিব পাৰে সেইটো আপোনাৰ কথা কিন্তু কথাটো হৈছে কি মই কোনো দলত নতুনকৈ যোগদান কৰিবলগীয়া নাই কিন্তু এটা কথা সঁচা কথা যে বহুকেইটা ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে কথা বতৰা পাতিছে প্ৰস্তাৱ আগবঢ়াইছে যে যিহেতু কা বিৰোধ আন্দোলনত আমি জড়িত আছিলোঁ কা বিৰোধ আপুনি একদম সন্মুখৰ পৰা যিহেতু জড়িত আছিলে আমি দেখিছিলোঁ গতিকে সেই শক্তিক লৈ পেলাই এইবাৰ আগন্তুক নিৰ্বাচনটো সহযোগিতা বিচাৰিছে দলসমূহে সেইখিনি কথা বতৰা পাতিছে বহুকেইটা দল সংগঠনৰ নেতৃবৰ্গই কিন্তু কথাটো হৈছে কি এতিয়া মই টিকেট বিচৰা বুলি যে যিটো কথা ওলাইছে বিশ্বনাথ চাৰিআলিপাই হওক বা মই সেইটো এতিয়া আজিও আকৌ নিশ্চিত কৰি দিছোঁ যে সেইটো এটা সংবাদ মাধ্যমৰ বিশেষ চেনেলত ওলোৱাৰ পাছত তাত ইতিমধ্যে কাৰেকশ্যন হৈ গৈছে মই গোটেই ক্লিয়াৰিফিকেশ্যন দিছোঁ মোৰ ফেচবুক পোষ্টতো দিছোঁ কিন্তু আজি আকৌ আপোনালোকৰ জৰিয়তে আকৌ স্পষ্ট কৰিছোঁ কোনো ৰাজনৈতিক লালসালৈ কোনো ৰাজনৈতিক দলত যোগদান কৰাৰ কথাটো মোৰ আহিবই নোৱাৰে মই যেনেকৈ আছিলোঁ তেনেকৈ আছোঁ আৰু তেনেকৈয়ে থাকিম গতিকে কা বিৰোধ কৰি গৈছোঁ বিৰোধ কৰি আছোঁ বিৰোধ কৰি থাকিম গতিকে ৰাইজৰ লগত আছোঁ তাৰমানে মোৰ প্ৰথম কথাটোৱেই হৈছে যে ৰাজনৈতিক দলত যাবলৈ হ'লে টিকেট বিচাৰি বা কিবা এটা লালসাত যাবলৈ হ'লে তেতিয়াহ'লে মই বিসম্বাদ বস্তুটো একেবাৰে বেয়া পাওঁ আজি মই এজন সাংস্কৃতিক কৰ্মী হিচাপে মোক যিকোনো এটা অঞ্চলৰ ৰাইজে যিখিনি মৰম দি আহিছে বা মোৰ নিজৰ সমষ্টিটোতেই যিখিনি আশীষ মৰম চেনেহৰ জৰিয়তে মই আজি গুৱাহাটীৰ বা এই অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হৈছোঁ গতিকে সেই মৰম চেনেহ হৈ থাকিব লাগিব এটা দলত যথেষ্টখিনি ব্যক্তি থাকে যে তেওঁলোকে যথেষ্ট কষ্ট কৰি পেলাই এটা পৰ্যায় পাইগৈ তেওঁলোকে টিকেটৰ প্ৰত্যাশী হৈ থাকে 4-5জনকৈ ব্যক্তি থাকে আৰু তেওঁলোকৰ যদি ফেন ফলোৱাৰ 5000কো আছে এই বাৰ্তাটো যোৱাৰ পাছত যে মই টিকেট বিচাৰি আমুক সমষ্টিলৈ গৈছোঁ বুলি সেই 25000 তেওঁলোকৰ ফেন ফলোৱাৰবিলাকে কিন্তু মোক যিমান যি হ'লেও বেয়া পাব মোৰ প্ৰতি আন্তৰিকতাখিনি কমি যাব আৰু দলটোত বিসম্বাদ ঘটাই পেলাই এটা খেলিমেলি আৰম্ভ কৰি দলটোক দুৰ্বল কৰাৰ মোৰ কোনো ধৰণৰ আচলতে আশা নাই সেইটো এক নম্বৰ কথা 2 নম্বৰ কথাটো হৈছে কি যে ৰাজনৈতিক ক্ষেত্ৰখনলৈ মই গৈ টিকেট বিচাৰি প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ কাৰণে
মোৰ ৰাজনৈতিক ক্ষেত্ৰত অৰিহণাটো কি আছে, মই কিমান যোগ্য, সেইখিনি যদি মই ভাবোঁ অনাগতৰ দিনত, তেতিয়াহ'লে তাৰ কাৰণে মই প্ৰস্তুত হ'ব লাগিব। তাত মোৰ সামাজিক প্ৰস্তুতি লাগিব, মানসিক প্ৰস্তুতি লাগিব, অৰ্থনৈতিক প্ৰস্তুতি লাগিব। এই গোটেই কথাখিনি চিন্তা কৰিলে আপোনালোকে নিজেই উত্তৰটো বিচাৰি পাব। আচলতে যে মই এইবাৰ ৰাজনীতি দলত থাকি পেলাই মই টিকেট বিচাৰি পেলাই ক'বলৈ যাম নে নাযাম। আৰু মই এতিয়াও নিশ্চিত কৰিছোঁ যে বিশ্বনাথ চাৰিআলি সমষ্টিতে নহয়, অসমৰ যিকোনো সমষ্টিতে মোক টিকেটটো হাতত তুলি দিলেও মই সেইটো গ্ৰহণ নকৰোঁ, প্ৰতিদ্বন্দ্বিতা আগ নবঢ়াওঁ। খুব সুন্দৰ। আৰু সেয়া হৈছে অনুপম শইকীয়াৰ স্পষ্ট মত যে তেওঁ কা আন্দোলনত আগভাগ লৈছিল, তেওঁ ৰাজনীতিত কেতিয়াও ভৰি থোৱা নাই আৰু তেওঁ টিকটৰ প্ৰত্যাশী নহয় বা সেয়া তেওঁৰ লালসাও নাই। কিন্তু মই অনুপম দা, মই এটা প্ৰশ্ন কৰিবলৈ মন গৈছে, অসমৰ জনসাধাৰণৰ ক'ৰবাত এটা বিশ্বাস হেৰাই গৈছে। কেইগৰাকীমান শিল্পীয়ে যেতিয়া ধৰক ওলোটা বাগৰ মাৰিছে, সুবিধাবাদীৰ এটা পৰিচয় দিছে, সেই মুহূৰ্তত ক'ৰবাত অসমৰ ৰাইজে সেই শিল্পীসকলৰ ওপৰত বিশ্বাসটো হেৰাই গৈছে বুলি এটা অনুভৱ হয়। আৰু সেইটো যেতিয়া ছ'চিয়েল মিডিয়াত পঢ়া শুনা কৰিব বা দেখিব গোটেই পৰিৱেশটো, তেতিয়া তেনেকুৱা এটা অনুভৱ হয়। মই এইটো প্ৰশ্ন কৰিবলৈ যাওঁ আপোনাক, একেবাৰে কা আন্দোলনৰ সন্মুখৰ পৰা যিহেতু আপোনালোকে অৰিহণা আগবঢ়াইছে, শিল্পীসকলে অৰিহণা আগবঢ়াইছে, তেওঁলোক প্ৰতিবাদ কৰিছে, 5জনকৈ ইতিমধ্যে শ্বহীদ হৈছে বুলি গমেই পাইছে সকলোৱে। তাৰ পিছত একাংশ শিল্পীয়ে কিয় এনেকুৱা ধৰণৰ এটা পন্থা লয় বুলি আপুনি ভাবে? আচলতে ওলোটা বাগৰটো এটা বেলেগ বস্তু আৰু প্ৰত্যক্ষভাৱে কোনোবা ৰাজনৈতিক দললৈ যাবলৈ বিচৰাটো এটা বেলেগ কথা। কোনোবা দলত আছিলে, কোনোবা দলৰ পৰা হেৰি কৰিবলৈ গৈছে, ক'ৰবাৰ পৰা আহি আকৌ ক'ৰবালৈ আহিছে, আকৌ দলটোত থাকি দলটোৰ পৰা এৰা খাই পেলাই আকৌ জইন কৰিছে। গতিকে এইটোৱে আচলতে গোটেই শিল্পী সত্তাটোক নষ্ট কৰে। শিল্পীসকল যে এটা স্থিতিত অটল নহয়, সেই কথাটো প্ৰতিপন্ন কৰিছে। গতিকে সেই কথাটোৱে কিন্তু শিল্পীসকলকে ক্ষুব্ধ কৰিছে। কিন্তু কোনোবা শিল্পী যদি ডিৰেক্টলি কোনোবা এটা দলৰ লগত থাকিব বিচাৰিছে, সেইটোতো কোনো কাৰণে বেয়া কথা হ'ব নোৱাৰে। সেইটো জাতিদ্ৰোহী কথা নহয়, ৰাষ্ট্ৰদ্ৰোহী কথা নহয়, স্পষ্ট হ'ব লাগে, দেশদ্ৰোহী কথা নহয়। মই এই কথাটো আপোনালোকৰ পৰা আপোনাকেই কৈছোঁ যে আপোনালোকৰ পৰাই মই বুজিব বিচাৰোঁ যে সংবাদ মাধ্যমে এনেকুৱা এটা কৰি পেলাই যে শিল্পী ৰাজনীতিলৈ গ'লে যেন এটা সাংঘাতিক মানে বেয়া কাম কৰিলে, দেশৰ কাৰণে বেয়া কাম কৰিলে। আজি যদি সাহিত্যিক যাব পাৰে, আজি যদি ৰিপৰ্টাৰ যাব পাৰে, আজি অজিতদাৰ নিচিনা মানুহ ছাপ'জ আমাৰ ৰাজ্যসভাৰ সাংসদ ডক্টৰ ভূপেন হাজৰিকাদেৱেও খেলিছিলে, ইলেকশ্যন খেলিছিলে, তেওঁলোকো ৰাজনীতি আছিলে, বিষ্ণু প্ৰসাদ ৰাভাদেৱো আছিলে। গতিকে এই কথাটো আপোনালোকৰ মত মানে আপোনালোকে এই কথাটো কেনেকৈ প্ৰচাৰ কৰে বেয়া কথা বুলি, মই সেই কথাটো ভাবি নাপাওঁ। আজি যদি কোনোবা, মই স্পষ্ট কৰি দিওঁ কথাটো, আজি যদি কোনোবা আমাৰ সাংস্কৃতিক কৰ্মী যদি ৰাজনৈতিক ক্ষেত্ৰখনলৈ গৈছে আৰু সেই যোৱাটোত যদি কাক বিৰোধ কৰাসকল গৈছে, কাক সমৰ্থন নকৰাকৈ গৈছে, যদি তেওঁলোকৰ যদি উদ্দেশ্য সৎ হয়, তেওঁলোকক মই সহযোগিতা আগবঢ়াম। কিন্তু মই টিকেট লৈ মই ৰাজনৈতিক লালসাত নানামো। তাৰমানে মই সেইকাৰণে ক'বলৈ বিচাৰিছোঁ, আজি কৃষ্ণমণি চুতীয়াৰ স্থিতি স্পষ্ট। মই তেওঁৰ লগত অনুষ্ঠান কৰোঁতে তেওঁ সেইখিনি খোলাকৈ কৈছে, তেওঁক লৈ কোনো সমালোচনা কৰাৰ কথাই নাই। তেওঁ আজি বিজেপিত আছে আৰু থাকিম বুলিও তেওঁ কৈছে। একে সময়তে আমি যদি কওঁ প্ৰস্তুতি পৰাশৰৰ ইণ্টাৰভিউ আমি কৰিছোঁ, তেওঁ কেতিয়াও ৰাজনীতিলৈ নাহে, এইটো স্পষ্ট কৰি দিছে। আজি বৰদলৈ, যিগৰাকী আশা বৰদলৈ, তেওঁ স্থিতি স্পষ্ট কৰিছে, তেওঁ বিজেপিত আছে, থাকিব, সকলো স্পষ্ট। সমানে মই নামেই লৈ লৈছোঁ, যতীন বৰাই আজি এবাৰ ইফালে এবাৰ সিফালে এনেকুৱা ধৰণৰ এটা খেল খেলি আছে, যাৰ বাবে মানুহে সমালোচনা কৰিছে। কিন্তু এইটো এটা কথা ক'ব লাগিব অনুপম দা, যেতিয়া কা আন্দোলনত আজি কেইবাগৰাকীৰ নাম ওলাইছে, বাবু, কণ্ঠশিল্পী বাবু, অজয় ফুকনৰ নাম ওলাইছে, তেওঁলোকে এই সময়খিনিৰ কাৰণে ৰৈ আছিল নেকি ৰাজনীতি কৰিবৰ কাৰণে? এনেকুৱা ধৰণৰ এটা প্ৰশ্ন ওলাইছে। তেওঁলোকৰ উদ্দেশ্যটো কি আছে? গতিকে সেইখিনি যদি উদ্দেশ্য মহান হয়, সেইখিনি যদি সামগ্ৰিক উদ্দেশ্য হয়, ডেফিনেটলি মোৰ লগত একেখন প্লেটফৰ্মত কাম কৰা মানুহ হিচাপে মই ডেফিনেটলি সহযোগিতা আগবঢ়াম। আৰু যদিহে তেওঁলোকে যিটো দলৰ লগত স্থিতি লাভ কৰিব বিচাৰিছে, সেই দলৰ যদি কা বিৰোধিতা, সেই যিটো সত্তা, সেইটো যদি সদায় তেওঁলোকৰ সেই সত্তা হিচাপে থাকি যায়, তেতিয়াহ'লে ডেফিনেটলি তেওঁলোকে কৈছে যে আমি লতাশিলত প্ৰতিবাদ কৰিলোঁ, কিন্তু এতিয়া আমি ৰাজনৈতিক এটা প্ৰতিবাদ কৰিম, ৰাজনৈতিক প্ৰতিবাদেৰে আমি কা আন্দোলনৰ বিৰোধিতা কৰিম। এইটো কিমান দূৰ সমীচীন বা এইটো হ'ব পাৰে নাই? ময়ো সৰবজান নহয়, বা মই ৰাজনীতি বিষয়ে জানিবলৈ বুজিবলৈ বহুত বাকী আছে। ইমান দকৈ মই কেতিয়াও ৰাজনীতিত সোমায়েই পোৱা নাইকিয়া। গতিকে
এই কথাবিলাকৰ উত্তৰবিলাক বৰ্তমানে যদি মনত তেওঁলোকে ভাবি পেলাই কৰিছে আৰু সেইখিনি সত্তাক লৈ পেলাই যদি কৰিছে তেতিয়াহ'লে মই ডেফিনেটলি স্বাগতম জনাম, সঁহাৰি জনাম। আৰু যদি আমাৰ সামগ্ৰিকভাৱে সাংস্কৃতিক ক্ষেত্ৰখনৰ উত্তৰণৰ কাৰণে তেওঁলোকে আগবাঢ়িছে, ডেফিনেটলি তাত মই আছোঁ, থাকিম। কিন্তু এতিয়াও কা বিৰোধিতাই কৰে। কা বিৰোধী হ'ব লাগিব আৰু দেশৰ উন্নয়ন হ'ব লাগিব। আৰু দেশৰ উন্নয়ন হ'লে আজি যদি তোমাৰ হাতত পইচা আছে, তুমি অৰ্থনৈতিকভাৱে সচ্ছল, কাইলৈ মোৰ অসুবিধাৰ সময়ত তুমি সহায় কৰিবাতো। গতিকে প্ৰত্যেকজনে সচ্ছল হৈ থকাটো আমি বিচাৰোঁ। সেইটো একদম মানে প্ৰকৃত কথা। সকলোবিলাকে অৰ্থনৈতিক দিশত আগবাঢ়িব লাগে। তাৰ কাৰণে আমি অসমীয়া ল'ৰা ছোৱালীয়ে নিজৰ মাটিত নিজে খেতি কৰিব গতিকে মই কোনোবা ৰাজনৈতিক দললৈ গৈছে, তাত যদি তেওঁলোকে এখন আসন অধিষ্ঠিত হ'ব পাৰে, তেতিয়াহ'লে মোৰ বেয়া পাবলগীয়া একো নাই, মই বেয়া ভাবিবলগীয়া একো নাইকিয়া। ৰাইজৰ লগত সিহঁতে আজি অজয়ে হওক, বাবুৱে হওক বা তেনেকুৱা কোনোবাই হওক, কা বিৰোধ কৰিছে, সেই কা বিৰোধী দলৰ লগতে যদি জইন কৰি পেলাই তেওঁলোকে এখন আসনধিষ্ঠ হৈ অসমৰ ৰাইজক যদি এটা ছাৰ্ভিচ দিব পাৰে ভাল ধৰণে, বা কা প্ৰতিহত কৰাৰ ক্ষেত্ৰত যদি তেওঁলোকে যদি এটা পদক্ষেপ ল'ব পাৰে, খুব ভাল কথা। সেইটো তাৰ বাবে আমাৰো শুভেচ্ছা আছে তেওঁলোকক, হয়, যদিহে তেওঁলোকে সেইটো উদ্দেশ্য লৈ ৰাজনীতিত জইন কৰিব বিচাৰে। গতিকে মই সেইখিনি ক্ষেত্ৰত তেওঁলোকক যিমানখিনি আগবঢ়াই নিব লাগে সেইখিনি দিয়াত মোৰ কোনো আপত্তি নাইকিয়া। কিন্তু কথাটো হৈছে মই ৰাজনীতি দলত থাকি পেলাই টিকেট বিচাৰি বিসম্বাদ আৰম্ভ কৰি নিজৰ সমষ্টিটোত মোৰ আন্তৰিকতা শেষ কৰি সেই ক্ষেত্ৰবিলাকত মই নাই এতিয়া মানে। তথাপি অনুপম দা, মই আপোনাক সোধোঁ, কোন দলৰ পৰা আপোনালৈ খবৰ আহিছে বা কিবা যদি জনাব বিচাৰে? তেনেকৈ মই এতিয়া সকলো দলৰ কথা তেনেকৈ কৈ নিদিওঁ। নতুনকৈ হ'বলগীয়া বহুকেইটা দলে কথা বতৰা পাতিছে। নতুনকৈ হ'বলগীয়া বহুকেইটা দলে কথা বতৰা পাতিছে, বা ইতিমধ্যে ঘোষিত দলেও কথা বতৰা পাতিছে। তেওঁলোকৰ বিভিন্ন মহলে কথা বতৰা পাতিছে তেনেধৰণে। গতিকে তাৰ লগতে কংগ্ৰেছে স্পষ্টই কৰিছে যে কা বিৰোধ কৰা আন্দোলনখনত সক্ৰিয় হৈ থকা সকলক লৈ তেওঁলোকে আগবাঢ়ি যাব খুজিছে, তেখেতসকলেও পাতিছে। গতিকে তেনেকৈ কিন্তু কথাটো হৈছে কি, এতিয়া মই একেবাৰে চিধা কথা স্পষ্ট কৰিব বিচৰা কথাটো হৈছে, আপুনি টিকট দিলেও কোনো কাৰণে টিকেট নকৰে। মই ৰাজনীতিৰ সেই সক্ৰিয় ৰাজনীতিত মই কেতিয়াও নাযাওঁ। ভাল লাগিছে এনেধৰণে স্পষ্টকৈ ঘোষণা কৰাৰ বাবে। আৰু মই আপোনাৰ এই অনুষ্ঠানৰ মাজতে কওঁ, আমি বহু শিল্পীৰ লগত যোগাযোগ কৰিছোঁ, কিয় নাজানো তেওঁলোকে প্ৰশ্নৰ সন্মুখীন হ'বৰ কাৰণে তেওঁলোকে আমাৰ লগত এনেধৰণে বহিবলৈ অমান্তি হৈছে নেকি, এইটো এটা সন্দেহ হয়। কাৰণ এইটো সময়ত বহুত প্ৰশ্ন কৰিছে, আৰু সেই প্ৰশ্নসমূহ লৈ পেলাই আমি তেওঁলোকৰ ওচৰত বহিবলৈ চেষ্টা কৰোঁ। আৰু যিসকলৰ সাহস আছে এই প্ৰশ্নৰ উত্তৰ দিবলৈ, তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিছে, আৰু যাৰ স্থিতি স্পষ্ট তেওঁলোকে আহি আমাৰ লগত এনেধৰণে অনুষ্ঠানত বহিছে বা তেওঁলোকৰ নিজৰ স্থিতি স্পষ্ট কৰিছে। মোৰ এতিয়াও সকলোলৈ আহ্বান, যিসকলে এতিয়াও স্থিতি স্পষ্ট কৰিবলৈ বিচাৰিছে, আমি যোগাযোগ কৰিলে নিশ্চয় তেওঁলোকে যোগাযোগ ৰক্ষা কৰিব বুলি মোৰ বিশ্বাস। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুপম শইকীয়া ডাঙৰীয়া, আপুনি ইমান ধুনীয়াকৈ আমাক বুজাই দিছে আৰু লগতে নিজৰ স্থিতি স্পষ্ট কৰিছে। শেহতীয়াকৈ মই সোধোঁ আপোনাক, কৰোণাৰ কথাই মই সুধিম। আপোনাৰ পৰিয়ালতো আপোনাৰ পত্নী ইতিমধ্যে পজিটিভ বুলি আমি গম পাইছোঁ, মানে আজি নিশ্চয় আজি। অৱশ্যে মই এই ইণ্টাৰভিউটো এতিয়া কৰি আছোঁ, মই এই মুহূৰ্তৰ কথা কৈছোঁ। আপোনালোকে ইণ্টাৰভিউটো কেতিয়া প্ৰকাশ কৰে সেইটো আকৌ বেলেগ কথা হ'ব। গতিকে আজিৰ দিনটো কৰোণাক লৈ এটা ভয় ভাৱ আছিল। আচলতে মই কি হৈছে, আমাৰ বিল্ডিংটোত অফিচো আছে বা কেটাৰিঙৰ ব্যৱস্থাও আছে এটা পাৰ্টত, এটা PGও আছে, গাৰ্লছ PG। গতিকে চিন্তা কৰিলোঁ যে গোটেইখিনিৰ পৰা টেষ্টটো কৰাই দিয়ে ভাল হ'ব। গতিকে গোটেই মানুহখিনি বাহিৰত ঘূৰি থাকে, আৰু মোৰ মা দেউতা আছে, ট্ৰিটমেণ্ট চলি আছে, GNRCত ট্ৰিটমেণ্ট কৰাই আছোঁ, অহা যোৱা চলি আছে। মা দেউতা, মোৰ শাহু কাৰো নহ'ল, মোৰ মিছেছ ঘৰৰ পৰা বাহিৰতে ওলোৱা নাই আজিলৈকে, তেওঁ হৈছে। নিশ্চয় কাৰোবাৰ সংস্পৰ্শত হ'বও পাৰে, কাৰোবাৰ সংস্পৰ্শত বা কি নাজানো আৰু, কেনেকৈ আপুনি বেছি ওলোৱা মেলোৱা সময় থাকে। কিন্তু তেওঁৰ লগত ময়ো আছোঁ, কিন্তু মোৰো নিগেটিভ। গতিকে ইমান দিন এই ছমহীয়া বা 7মহীয়া এটা পৰিকল্পনা বুলি নকওঁ, ক'ভিডক লৈ যিটো সৃষ্টি হ'ল, কি ভাবে গোটেই ক'ভিড লৈ ইমান এটা? আচলতে এইটো মই বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে, নিজৰ ব্যৱসায় সকলোৰে অসুবিধা হৈছে। একেবাৰে ৰিক্সাৱালা ঠেলাৱালাৰ পৰা বুলি
ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টসকলৰ যিসকলৰ ৰেষ্টুৰেণ্ট বিজনেছত আছে সেইসকল দেখা পাইছে বাছবিলাকৰ গাড়ীবিলাকৰ অৱস্থাটো কি হৈছে দেখা পাইছে আজি মোৰ লগৰে বন্ধু আছে তেওঁলোকৰ গাড়ীৰে ব্যৱসায় নাইট ছুপাৰ আছে বা ডে ছুপাৰ আছে তেওঁলোকে এতিয়া এখন গাড়ী নতুনকৈ চলাবলৈ হ'লে তাত বেটেৰী ডাইনামা টায়াৰ এইকেইটা কথা লৈ পেলাই এখন গাড়ী 1 লাখ টকা খৰচ কৰিলেহে আকৌ সেইখন ৰান কৰিব পাৰিব তাৰ উপৰিঞ্চি গাড়ীবিলাকৰ EMI দি থাকিবলগীয়া হৈছে গতিকে লাষ্টত কৈছে যে আৰু ছুইচাইড কৰাৰ বাহিৰে বিকল্প ব্যৱস্থা নাইকিয়া তাৰমানে এনেকুৱা ধৰণৰ হৈছে আজি ধৰি লওক গুৱাহাটীত ৰেষ্টুৰেণ্ট খুলিব যদি দিছে বা বাৰ খুলিব যদি দিছে তেতিয়াহ'লে দুদিন ইফালে দুদিন সিফালে গতিকে এটা দিবই লাগিব আৰু এটা মানে সেইটো এটা ইণ্ডাষ্ট্ৰী গতিকে সেইটো খুলিবৰ কাৰণে কিমানখিনি আচলতে এফৰ্ট কৰিবলগীয়া হয় সেই এফৰ্টটো দি পেলাই যদি সপ্তাহটো মাত্ৰ দুদিনহে খোলা পায় শনিদেওটো বন্ধ থাকিলে 5 দিন থাকিলে 5 দিনৰ ভিতৰত কাৰোবাৰ ভাগত 3 দিন পৰে কাৰোবাৰ ভাগত 2 দিন পৰে বাৰসমূহ খোলা দিছে কিন্তু এতিয়া ইমান ভৰখৰ গৰমত বাৰতটো কোনো কাৰণত যিসকল যায় চাগে তেওঁলোকে ডেফিনেটলি এটা নিজৰ ৰিলেক্সেশ্যনৰ কাৰণে যাব গতিকে সেইটো দুপৰীয়া গৈ পেলাই তাত বহি নাথাকে গতিকে সন্ধিয়া 6টা বজাত আকৌ বন্ধই কৰিবলগীয়া হয় গতিকে এই পৰিৱেশটো আচলতে আমি যিমান পাৰোঁ মানে চৰকাৰে যদি কিবা এটা বিহিত ব্যৱস্থা লৈ টেকল কৰিলেহেঁতেন তেতিয়াহ'লে ইমান চাগে মানুহবিলাক দুখীয়া হৈ নগ'লহেঁতেন গতিকে কিবা এটা আচলতে বিশেষ ব্যৱস্থাৰ প্ৰয়োজন আছিলে আৰু সেয়া লাহে লাহে হ'বগৈ চাগে ঠিক হ'বগৈ চাগে আশা কৰিছোঁ শেহতীয়াকৈ আপুনি কি পৰিকল্পনাৰ লগত জড়িত গীতৰ কথাই সুধিছোঁ নিজৰ বানপানীৰ কাৰণে এটা গীত কৰিলোঁ আৰু নতুন বহুকেইটা গীত কৰি থৈছোঁ কিন্তু যিহেতু ক'ভিডৰ কাৰণে আমি শ্বুটিংবিলাক আৰম্ভ কৰিব পৰা নাই অৰ্থনৈতিকভাৱেও সচ্ছল নহয় কাৰণ কিয় বৰ্তমান সময়ত যি গৈছে সেই সকলোখিনি নিজৰ মানে জমা ধনৰ পৰা গৈছে নহ'লে বহুখিনি পইচা বেলেগৰ পৰা হয়তো লোন হিচাপে ল'বলগীয়া হৈছে কাৰণ মোৰ ষ্টুডিঅ'টোত ধৰি লওক আজি ষ্টুডিঅ' টেম্পটেশ্যনত অন্ততঃ 50-55 হাজাৰ টকা খৰচা আছে গতিকে যিহেতু বৰ্তমানলৈকে ষ্টুডিঅ' আমি প্ৰকৃতাৰ্থত চালু কৰিব পৰা নাইকিয়া বা শিল্পীসকলৰ হাততো পইচা নাই কাৰণে হয়তো কামৰ সংখ্যাটো বহুত কমি আছে আৰু লগতে ধৰি লওক মোৰ এতিয়া নিজৰ বিল্ডিংটোৰ ক্ষেত্ৰত মই তাতে EMI দিব লাগে 50,000 গতিকে 1 লাখ টকা মোৰ এইটো এটা খৰচ মোৰ বিশ্বনাথ চাৰিআলিত মা দেউতা থাকে মোৰ শাহু আছে তেখেতো অকলশৰীয়া মোৰ লগত থাকে বা মোৰ বাচ্চা আছে এই গোটেই পৰিক্ৰমাটোতো মোটামুটি 1 লাখ মান টকাৰ এটা প্ৰয়োজন গতিকে 2 লাখ টকীয়া এটা পৰিক্ৰমা আজি 5-6 মাহে এফৰ্ট কৰিয়ে আছোঁ গোটেইখিনি নিজৰ পইচা নহ'লেও ইফালে সিফালে হয়তো 2-এজনৰ পৰা সহায় লৈ পেলাই আগবাঢ়িবলগীয়া হৈছে এইখিনি ক্ষেত্ৰত মই আজি আকৌ 2 লাখ টকা দি পটককৈ গান এটা শ্বুট কৰাৰ কথাটো ভাবিবলৈ অকণমান অসুবিধা হৈছে গতিকে এই সময়খিনি সকলোৰে কাৰণে ভাল সময় আহক সেইটোৱে কামনা কৰিছোঁ আৰু ভাল সময়ৰ কাৰণে ভাল কি কৰিলে ভাল হ'ব সেইটো ৰাইজে আচলতে বিবেচনা কৰি পেলাই সেই ৰাজনৈতিক ক্ষেত্ৰখনত তেনেকৈ আগবঢ়াই লৈ যাওক সেইখিনি কামনা কৰিম আকৌ কা আন্দোলন হ'ব যদি কা আন্দোলন মানে আকৌ কা আন্দোলন হ'ব মানে ইতিমধ্যেতো হৈছে আৰম্ভ কৰিছে গতিকে মই ভাবোঁ যে কা আন্দোলন অব্যাহত থাকিব যদি গুৱাহাটীত আকৌ সেই আগৰ নিচিনা পৰিৱেশ এটা ঘূৰি আহে প্ৰতিবাদ হয় শিল্পীসকল যদি লতাশিললৈ ওলাই আহে তেতিয়া নিশ্চয় আকৌ অনুপম শইকীয়া আগৰ নিচিনাকৈ প্ৰতিবাদ কৰিব তাত কোনো সন্দেহ নাইকিয়া আৰু সেই পৰিৱেশটো নাহিবৰ কাৰণে চৰকাৰে ইতিমধ্যে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে সেয়া সকলো জ্ঞাতই হৈছে গতিকে সেইকাৰণে এতিয়া বস্তুখিনি সংক্ষিপ্ত হৈ আছে আচলতে গতিকে এই পৰিৱেশটো যেতিয়া সচ্ছল হৈ উঠিব তেতিয়া ডেফিনেটলি কা আন্দোলন আকৌ বহল বিস্তৃতভাৱে হ'ব চাগে মই 3গৰাকী ব্যক্তিৰ নাম ক'ম আপুনি তেওঁলোকৰ ওপৰত যি মন্তব্য দিয়ে আপুনি নকওঁ বুলিও ক'ব পাৰে আপুনি ক'ম বুলিও ক'ব পাৰে মই সুধিব পাৰোঁ জুবিন গাৰ্গ বৰ্তমান পৰিস্থিতিত জুবিন গাৰ্গক লৈ আপুনি যি ক'ব বিচাৰে আচলতে জুবিন গাৰ্গ বুলি ক'লে টেলেণ্ট জুবিন গাৰ্গৰ টেলেণ্টক মই কাৰো লগত ৰিজাব নোখোজোঁ যি মানে কণ্ঠৰ তেওঁৰ যি মানে মাদকতা বা কণ্ঠস্বৰত সৰস্বতীৰ যিটো অৱদান গতিকে সেইটো মই কাৰো লগত মাইকেল জেকছনৰ লগতো ৰিজাব নোখোজোঁ মই এইকাৰণে কৈছোঁ যে মাইকেল জেকছন যদি থাকিলহেঁতেন মাইকেল জেকছনক যদি বৰগীত এটা গাবলৈ দিয়া হ'লহেঁতেন বা লোকগীত টোকাৰী গীত এনেকুৱা গীত এটা গাব দিয়া হ'লহেঁতেন হয়তো তেওঁ 2 মাহ প্ৰেক্টিছ কৰিব লাগিলহেঁতেন কিন্তু মাইকেল জেকছনৰ গান এটা যদি জুবিন গাৰ্গক গাবলৈ দিয়া হয়
তেওঁ এঘণ্টাত সেইটো শেষ কৰি দিব গাব বা অসমৰ যিকোনো সংগীতেই হওক ভাৰতবৰ্ষৰ যিকোনো সংগীতেই হওক মই এইটো কথা নকওঁ যে নাছাৰত ফাতে আলি খান দেৱ তেনেকুৱা যিসকল ব্যক্তি কাৱালী বা আমাৰ শাস্ত্ৰীয় সংগীতৰ সেই ক্ষেত্ৰতো কথাটো বেলেগ সেইটো কিন্তু জুবিন গাৰ্গৰ যিটো ভইচৰ বা যিটো ভাৰ্চিটেলিটি তেখেতৰ যিটো আছে গতিকে সেইটো মই সদায় চেলিউট কৰোঁ সেইটো বহুততকৈ শতগুণ ওপৰত তাৰমানে তেওঁক মই বেলেগৰ সৈতে ৰিজাৰ্ভই নোখোজোঁ কিন্তু এতিয়া স্থিতিটোৰ কথা যে সুধিলে আপুনি জুবিন গাৰ্গ ৰাজনীতি স্থিতিটো আপুনি ৰাজনীতিটো জুবিন গাৰ্গে সদায় কয় যে মই ৰাজনীতি নাযাওঁ পলিটিক্স নকৰিবা পলিটিক্স নকৰিবা বন্ধু কিন্তু কা আন্দোলন কৰিছে আমি সকলোৱে সহযোগিতা আগবঢ়াইছোঁ সকলোবিলাক আগবাঢ়ি গৈছে আজি নতুন পদক্ষেপ এটা লওঁতে সেই সকলোৰেখিনিৰ লগত এটা আলোচনা বিলোচনাৰ মাজে সেই পদক্ষেপটো যদি কৰিলেহেঁতেন আজি জুবিন গাৰ্গক ৰাইজে বেয়া নাপালেহেঁতেন কাৰণ কিয় এটা অৰ্থনৈতিক বিপ্লৱ কৰিবলৈ গৈছে কৃষি বিপ্লৱ কৰিবলৈ কৃষিৰ জৰিয়তে সেইটো কোনো বেয়া কথা নহয় সেইটো ভাল কথা ইতিবাচক দিশ সেই বিষয়বস্তুটোত ব্যক্তিকেন্দ্ৰিক নকৰি যদি সামাজিক কৰিলেহেঁতেন সাংস্কৃতিক কৰ্মীসকলক মোক বুলি কোৱা নাই সকলোকে একেলগ লৈ পেলাই যদি আগবাঢ়িলেহেঁতেন তেতিয়াহ'লে জুবিন গাৰ্গে এই উজুতিটো নিজেই নাখালেহেঁতেন আৰু জুবিন গাৰ্গৰ বেয়া হোৱাটো আমি কেতিয়াও কামনা নকৰোঁ দ্বিতীয়তে মই সুধিম যতীন বৰা মানুহ হিচাপে ক'ব নালাগে বৰ্তমান ৰাজনীতিৰ ক্ষেত্ৰতে আপোনাক সুধিছোঁ যদি আপুনি ক'ব বিচাৰে আচলতে বিভিন্নজনে এনেধৰণে কয় সেইটো মোৰ মত বুলি ক'ব নোৱাৰোঁ মই যে মানে যতীন বৰাদেৱে গোটেই শিল্পীবিলাককে জোঠা কৰিলে শিল্পীবিলাক যে মিছলীয়া শিল্পীবিলাকৰ যে স্থিতি নাই সেই কথাটো সৰ্বকালৰ কাৰণে প্ৰমাণ কৰিলে আৰু সেইজন প্ৰমাণ কৰা ব্যক্তিজন হৈছে সৰ্বকালৰ যতীন বৰা তেনেকৈ বুলি কয় কিন্তু গতিকে এতিয়া সেইবিলাক কথা ৰাইজৰ ওপৰত বিবেচনা কৰিব এতিয়া তেওঁ কিবা এটা ভাবি ব্যক্তিগতভাৱে তেওঁ কোনোবা ৰাজনৈতিক দলত থাকিব পাৰে নাথাকিব পাৰে সেইটো ব্যক্তিগত কথা সেইটোত মোৰ ক'বলগীয়া একো নাই কিন্তু মই ৰাইজলৈ এটা আহ্বানেই জনাম যে শিল্পী হ'ল বুলি চব শিল্পী একে নহয় গতিকে তেওঁৰ লগত চবকে ৰিজাই পেলাই আৰু সকলোকে গান গোৱা প্ৰত্যেকজনক কিন্তু শিল্পী বুলি ক'ব নোৱাৰি হয় গায়ক বুলি ক'ব লাগে হয় সেইটো নিশ্চিত শিল্পী আচলতে সত্তাটো পাবৰ কাৰণে এতিয়া মই নিজেই নাজানো যে মই কেতিয়া পামগৈ বা নাপাবগৈও পাৰোঁ আপুনি পাইছে নহয় মই তেনেকৈ নাভাবোঁ গতিকে মই সেইকাৰণে কওঁ যে সকলো শিল্পীয়েই বেয়া বুলি তাৰমানে কোনোবা এজনে বেয়া কাম কৰাৰ কাৰণে ভাবি নল'ব মই সেইটো ৰাইজলৈ আহ্বান সকলোকে একেলগে জগৰীয়া নকৰিব সেইটোৱে ক'বলৈ বিচাৰিছে মই আৰু বিশেষৰ কথা নুসুধোঁ আৰু এই দুজনৰ কথাই আপোনাক সুধিবলগীয়া আছিল আৰু যদি আপুনি ক'বলৈ বিচাৰে আৰু কাৰোবাৰ কথা আপুনি ক'ব পাৰে নাই মোৰ নিজাববীয়াকৈ কাৰো লগত একো বিদ্বেষ নাই গতিকে সকলোৰে লগত মোৰ ভাল সম্পৰ্ক আৰু মইতো মানে সামান্য এজনহে মই তেওঁলোকৰ চিন্তাবিলাকক মোৰ চিন্তাৰ মাপকাঠিৰে জোখাৰ মোৰ সেইখিনি এটলিষ্ট হেৰি নাইকিয়া তাৰমানে সিমানখিনি মই ব্যক্তিত্ব থকা ব্যক্তি নহয় সেইখিনি ৰাইজে জানে ৰাইজে আপুনি এইখিনি মই আপোনাক ক'ব পাৰোঁ আজি এই অনুষ্ঠানটো চলি থকাৰ পিছত যিখিনি কমেণ্ট আহিব ইয়াত আৰু সেইখিনি পঢ়ি আপুনি নিজক সুধিব আৰু নিজে প্ৰশ্ন কৰিব আচলতে কোন শিল্পী আৰু কোনে কাক বেয়া পায় কোনে কাক ভাল পায় নিশ্চয় কমেণ্টখিনি পঢ়ি আপুনি নিশ্চয় গম পাব নাই ৰাইজৰ আশীষ মৰম চেনেহ লৈ পেলাই এতিয়ালৈকে আছোঁ আৰু ৰাজনীতিৰ ক্ষেত্ৰখনৰ কথা যেতিয়া আপুনি সুধিছে গতিকে মই এইটো এনেকৈ কৈ নথওঁ যে মই ৰাজনীতিত কেতিয়াবা যদি কিবা পদবী লৈ পেলাই যাওঁ তেতিয়াহ'লে মোৰ নামত কুকুৰ পুহিব এনেকৈ বুলি কৈ নথওঁ কথাটো গম পাইছে নাই আমি এনেও মানে কি হৈছে এনেও আমি ৰাইজৰ লগতে থকা মানুহ গতিকে আমি ৰাইজক আমোদ দি পেলাই ভাল পোৱা মানুহ ৰাইজৰ অৰিহণাৰে আমি আজিলৈকে ডাঙৰ দীঘল হৈছোঁ জীৱনৰ মোৰ এই 30 বছৰীয়া যাত্ৰাত সংগীতৰ যাত্ৰাত যিমানখিনি পাইছোঁ মই নেপাবলগীয়াখিনি ৰাইজৰ পৰা পাইছোঁ মৰম চেনেহ আশীষ টকা পইচা গোটেইখিনি ৰাইজেহে দাঙি ধৰিছে গতিকে কাইলৈ ৰাইজৰ কাৰণে যদি বেছি ভাল কাম এটা কৰিব পাৰোঁ মোৰ ডেফিনেটলি নিজৰ ভাল লাগিব কিন্তু তাৰ কাৰণে মই যোগ্য হ'ব লাগিব মই নিজকে প্ৰস্তুত কৰিব লাগিব কোনোবাই দিলে কাৰণেই মই ফটককৈ লৈ ল'ম
তাত মোৰ মানে তেতিয়া মোৰ স্থিতিটো প্ৰকাশ পাব যে এওঁ লোভীয়া হয় তাৰমানে কথাটো গম পাইছেনে যে এওঁ লালসা আছে তাৰমানে কিন্তু মই যদি সেই প্ৰেক্ষাপটটো বনাই লওঁ তাৰপাছত যদি মই আগবাঢ়োঁ প্ৰস্তুতি সেইটো মোৰ প্ৰস্তুতি মই যদি ৰাজনৈতিক দলত মানে থাকি পেলাই যদি ভাল কাম কৰিব পাৰোঁ তেতিয়াহ'লে মই মানে ভাবিম যে সাংস্কৃতিক কৰ্মী হিচাপে কিবা এটা কৰাৰ সুযোগ পাইছিলোঁ হয়তো সেইখিনি ৰাইজে আঁকোৱালি লোৱাৰ কাৰণে আজি মই মৰম চেনেহ পাইছোঁ আৰু সেই আকৌ বেলেগ এখন প্লেটফৰ্মৰ পৰা আকৌ ৰাইজৰ কাৰণে কিবা এটা কৰিবলৈ হয়তো মই বেছি সুখী অনুভৱ কৰিম কিন্তু তাৰ কাৰণে মোক প্ৰস্তুতি লাগিব নিশ্চয় প্ৰস্তুতি লাগিব আৰু নিজৰ এটা স্থিতি স্পষ্ট হ'ব লাগে আৰু নিজৰ কাম কৰাৰ কেৱল নিজৰ আশা লৈ নহয় নিজে সুবিধাবাদী হ'ব নালাগে সেইটোৱে কথা বহুত বহুত ধন্যবাদ মোৰো ভাল লাগিল এইখিনি ইমান খোলাকৈ স্পষ্টকৈ বহুতে কমকৈ এনেকৈ ইণ্টাৰভিউ দিয়ে আৰু আপুনি ইমান স্পষ্টবাদী সেইকাৰণে আমাৰ বহুত বেছি ভাল লাগিল ধন্যবাদ আৰু শেষত মই এনেকৈ যাব নিদিওঁ আপোনাক যিহেতু আপুনি এগৰাকী শিল্পী আৰু ইমান ভাল ভাল ধুনীয়া ধুনীয়া গান আপুনি দিছে উপহাৰ বৰ্তমান পৰিস্থিতি বৰ্তমান প্ৰেক্ষাপট বৰ্তমান সময়ছোৱাত লৈ কিবা যদি গুণগুণায় এফাকি ভাল লাগিব মোৰ সোণৰে অসমত ৰূপৰো শিকলি বান্ধিব নিদিবি দে অ ভাইহঁত এবাৰ ভাবি চাবি দে দেশখন কুশলে ৰাখিবি দে গতিকে দেশখন সদায় কুশলে থাকক সকলো আমি সম্প্ৰীতিৰে ঐক্যবদ্ধ হৈ যাতে জীৱনটো শান্তিপূৰ্ণভাৱে আগুৱাই যাব পাৰোঁ সুশৃংখলভাৱে আগুৱাই যাব পাৰোঁ সকলো কাৰণে মোৰ সেইখিনি প্ৰাৰ্থনা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ আৰু আপোনালোকে ইমান সময় চাই আছিলে ডি নিউজ আৰু আজি মোৰ সৈতে উপস্থিত আছিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অনুপম শইকীয়া আৰু তেখেতে খুব স্পষ্টকৈ আমাক কথাখিনি ক'লে আৰু শেষত মই আপোনালোকলৈ এটা অনুৰোধ কৰোঁ যে বহু শিল্পীৰ সৈতে অনুষ্ঠান কৰিলোঁ বহুতে সমালোচনাও হৈছে মোৰ অনুষ্ঠানত আহি বিভিন্নজনে বিভিন্ন কমেণ্ট কৰিছে আজি আপোনালোকে কমেণ্ট কৰকচোন ধন্যবাদ জ্ঞাপন কৰিছোঁ